মাজুলীৰ এখন প্ৰসিদ্ধ সত্ৰ। মাজুলী সত্ৰসমূহৰ ভিতৰত এইখনো এখন লেখত ল'বলগীয়া সত্ৰ। এই সত্ৰখনৰ নাম হৈছে উত্তৰ কমলাবাৰী সত্ৰ। এই সত্ৰখন মাজুলীৰ নদীদ্বীপ কমলাবাৰীত অৱস্থিত। আহকচোন সকলোৱে এই ভিডিঅ'টোৰ দ্বাৰা এই সত্ৰখনৰ বিষয়ে সবিশেষ জানো। কমলাবাৰী সত্ৰ স্থাপিত হয় 1995 চন ইংৰাজী 1673 চনৰ শুক্লা একাদশী তিথিত। কমলাবাৰী কেন্দ্ৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ উত্তৰ-পূব দিশত এই সত্ৰখন অৱস্থিত। এই সত্ৰখন বদলা পদ্মৱতাই প্ৰতিষ্ঠা কৰিছিল। কমলাবাৰী সত্ৰখন জনাজাত হোৱাৰ কাৰণ হ'ল পদ্মৱতাক এডোখৰ ভূমি প্ৰদান কৰিছিল, যিডোখৰ ভূমিত কমলা গছেৰে পৰিপূৰ্ণ আছিল, আৰু সেই কমলা গছৰ বাৰী কাটি প্ৰতিষ্ঠা কৰাৰ বাবে পিছলৈ সত্ৰখনৰ নামো কমলাবাৰী ৰখা হয়। অন্যহাতে আন কিছু লোকৰ মতে এই সত্ৰখন প্ৰতিষ্ঠাপক গুৰু পদ্মগোপাল আতা বা বুদলা আতাৰ অন্য এটি নাম কমলাকান্ত আতা, সেয়েহে তেৰাৰ নামানুসাৰে সত্ৰখনৰ নামো কমলাবাৰী ৰখা হয়। আহকচোন আজি আমি সেই সত্ৰৰে এজন বুঢ়া ভকতৰ মুখে সেই সত্ৰৰ প্ৰতিষ্ঠাৰ ৰহস্যৰ লগতে বৰ্তমান কেনেদৰে আছে তেখেতৰ মুখে জানো। শংকৰদেৱে মাধৱদেৱক আজ্ঞা দিলে। মাধৱদেৱে বদুলা আতা, তেখেতৰ নাম প্ৰথমতে পদ্ম আছিল। সেই পদ্ম আতা গৈ ভেলাথানত মাধৱদেৱৰ লগত 7 দিন 7 ৰাতি জ্ঞান পত্ৰ সকলো লৈ তেখেতক গাৰ বদল দি মাধৱদেৱ পুৰুষে উজানলৈ ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠিয়ালে। সেইবাবে গাৰ বদল দিয়াৰ কাৰণে বদলা আতা হ'ল। সেই বদলা আতা আহি কমলাবাৰী পুৰুষোত্তম লক্ষ্মীনাথ বেজবৰুৱাৰ উপৰি পুৰুষোত্তম বেজবৰুৱাৰ পৰা কমলাটেঙা বাৰী এখন খুজি লৈ পেলাই তাতে সত্ৰ পাতিলে। নামঘৰ মণিকূট আদি সকলো পাতি শুভ দিন শুভ তিথি চাই নাম প্ৰসংগ কৰি ভক্তসকলৰ সহিতে থানখন লয়। সেই থানৰ নাম দিলে কি কমলাবাৰী। সেই কমলাবাৰী নামাকৰণে কমলাবাৰী মৌজা হ'ল। আমাৰ মাজুলীত 3টা মৌজা, উজনিত শালমৰা মৌজা, এই মধ্যত কমলাবাৰী মৌজা, ভাটিত আহঁতগুৰি মৌজা। এই কমলাবাৰী সত্ৰৰ নামাকৰণে কমলাবাৰী মৌজাও হ'ল। ডাকঘৰ, থানা, কলেজ, হাইস্কুল ইত্যাদি কৰি চববোৰ কমলাবাৰী নামাকৰণে হ'ল। সেই কমলাবাৰী সত্ৰৰে পিছত বদলা আতাৰ এজন নাতি সত্ৰলৈ আনিলে ডেকা হিচাপে। তেখেত পঢ়ি শুনি শিক্ষিত হৈ তেখেতে আগৰ পিণ্ড দিয়ে। পিণ্ডৰ ৱাইচ মতে বোলে যে বদলা আতাৰ আমি নাতি পিণ্ড দিওঁ। এই বুলি পিণ্ড দিলে, দি আৰু পিণ্ড দি কেইজনমান ভকতৰ লগত আলোচ কৰি তেতিয়া বোলে আমি গাদী স্বত্বটো পাব লাগে। এখেত ব্ৰাহ্মণ আছিল এইখন আগৰ পৰা থকাখিনি। তেতিয়া কেছত তেখেত জিকিল পিণ্ডৰ ৱাইচ মতে। যেতিয়া জিকিলত আমাৰ কাৰণে আজিলৈকে সত্ৰ এনে ৰূপে চলি আহি আৰু আছে বৰ্তমানলৈকে। কলা সংস্কৃতি যাৱতীয় যিবোৰ চব মানে সেই কমলাবাৰী অতীজৰ পৰা চলি অহাবিলাকে সংস্কৃতি যিমানখিনি গায়ন বায়ন নাট ভাওনা আদি চলি আহি আছে। আৰু এই সত্ৰ সম্পৰ্কে সত্ৰাধিকাৰসকলে শৰণ ভজন দিয়ে আৰু সত্ৰৰ যাৱতীয় তিথি উৎসৱবিলাকত তেখেতসকলে পালন কৰায়। আৰু ভক্তসকলে ল'ৰাবিলাক বিচাৰি আনি সৰুতে আমাৰ এটা গুণমালা বুলি আৰু গুৰু ভতিমা বুলি, জয় গুৰু শংকৰ সৰ্বগুণাকৰ এনে এটা ভতিমা আছে। সেইটো ভতিমাটো শিকায়। তাৰপিছতে বৰগীত শিকায়। বৰগীত অলপ বয়সৰ লগে লগে বৰগীত অলপ আহিলে তাৰপিছত গায়ন শিকায়। বৰগীত শিকায়, গায়ন শিকায়। তাৰপিছত ওজাপালি শিকায়, বায়ন শিকায়, নাম প্ৰসংগ এইবিলাক শিকায়। আৰু বয়সৰ লগে লগে স্কুলৰ শিক্ষাও থাকে। দিনত স্কুলৰ শিক্ষা লয়, ৰাতি সত্ৰীয়া শিক্ষা লয়, আৰু পুৱা নৃত্য তীৰ্থ ইত্যাদি কৰি এইবিলাক তেনেকৈ শিক্ষা দিয়ে। আৰু সত্ৰৰ পৰম্পৰা এনেকৈ চলি আহি আছে বৰ্তমানলৈ। শংকৰদেৱ মাধৱদেৱৰ যিখিনি কলা সংস্কৃতি, বৰগীত, ওজাপালি, নাম প্ৰসংগ এইখিনি চৰ্চা কৰি থকা 5 বছৰ বয়সতে আহিল সত্ৰলৈ। 5 বছৰ বয়সৰ পৰা এইখিনি গোটেই চৰ্চা কৰি থাকোঁতেই চৰকাৰে শিল্পী পেঞ্চনো দিছে। শিল্পী পেঞ্চন এটা
95 চনৰ পৰা শিল্পী পেঞ্চন এটা পাওঁ আৰু 2012 চনত সংগীত নাটক একাডেমীয়ে এটা বঁটা দিলে টকা 1 লাখ লগত পুৰস্কাৰ দিয়ে। বাকী এতিয়া আকৌ যোৱা এই 21 চনৰ 9 নৱেম্বৰৰ দিনা এইটো পদ্মশ্ৰী বঁটা দিলে দিল্লীত ৰাষ্ট্ৰপতিয়ে বঁটা দিলে। ৰাষ্ট্ৰপতি বঁটা লৈ আহি আৰু বৰ্তমানে কেনেকৈ চলি আছোঁ। এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু কিবা যদি জনাত আপোনালোকৰ সহায় হ'ল তেতিয়া আমাৰ এই চেনেলটো আগবঢ়াই নিয়াত সহায় কৰক। আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক যাতে আগলৈও এনে ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ।